হাই ফ্ৰেণ্ডছ, মই অসমীয়া ছোৱালী হৰ্ষিতা বৰুৱা হৈছোঁ। আপোনালোকক আজি কেইটামান ভিডিঅ' দেখাম, যোনকেইটা চাই আপোনাৰ নিশ্চয় ভাল লাগিব। হয়, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। প্ৰথমতে আমাৰ দাদাই এইটোৰ পৰা শিকিছিলে চব বস্তু বনাবলৈ। এইটো চাওক, এইটো দেখিছে আপুনি, ভাল লাগিছে হয়। এইটো অলপ এনেকৈ দেখুৱাই দিছোঁ আমি। দেখিছে এইবোৰ চিলিং বনাইছে, এইবিলাক কি যে বনাই থাকে। পিছে ভালেই হৈছে এইবিলাক বনাই থাকে। লকডাউনৰ সময়তনো কি কৰিব তেওঁ পিছে। আৰু এইটো হৈছে মানুহটো। ব'লক এবাৰ আমি দুইটাই থাকোঁ ইয়াত। এইকেইটা চাওক, আমি দুটা ইমান ধুনীয়া দেখিছে আপোনালোকে, নিশ্চয় দেখিলে হয় নাই। আৰু চাওক, এইটো এটা বস্তু, এইটো আমাৰ দুটাই বনাইছে, অতি সহজতে বনাই দেখুৱাইছে। এইটো আচলতে হেৰি মাৰদদৰিৰ কাৰণে অকলে বনাই দিব পাৰে। আৰু ব'লকে ঘৰটোৰ ভিতৰতো কেইটামান সৰু সৰু বস্তু আছে। আৰু এটা বস্তু এতিয়া আমাৰ দদ হৈছে, চাওক সেইটো হেৰি এইবিলাক বিচনীবিলাক বনাই আছে। এতিয়া হোৱা নাই, হ'বগৈ আৰু এতিয়া এইবিলাক জাকৈ খালৈ, এইটো জুইশাল চুইশালৰ নাছিলে, এটা কৈ থৈছোঁ অলপ মানে হেৰি ডলা চালনী, তাৰপৰা খৰাহী, এইবিলাক বনাই আছে। কিছুমানৰ নাম নাজানো, এইবিলাক কি কয় নাজানো মই, কেনে নাই কোৱা, বেয়া নাপাব সেইকাৰণে। আৰু আজি ভিডিঅ'টো ইয়াতে খতম হৈছে। আমাৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে হয়। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব প্লিজ। তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ।